সেই ভাবিলে কি হ'ব, আশা কৰোঁ সকলোৰে ভাল। আকৌ এটা নতুন ব্লগত আজি স্বাধীনতা দিৱস হয়, গতিকে ষ্টেটাছ দিছিলে যোনে যোনে ৰাইড যোৱা, আমি ষ্টাৰ্ট কৰিলোঁ মানে এতিয়া। মানে গাইছ মই আহি পেট্ৰল পাম্প পালোঁ, ইয়াতে পেট্ৰল ভৰাই আছে ইয়াতে, আৰু লগৰ কেইজন আহি আছে। মানে অলপ সেই হ'ল খেলি মেলি, দেৰি হ'ল, এতিয়া ধৰক 12:52 হ'ল, আহোঁতে গধূলি 4টামান বজাত, গতিকে একো নাই, হৈ যাব, চাই থাকক। মানে গাইছ আমি এতিয়া দলংখন আহিব, দলংখনটো চিনি পাইছে, হাজো যোৱা, এইটো বৰম্ব পাহাৰ, আৰু ইহঁতে আহি পালে গোটেইকেইটাক, গতিকে ইয়াৰ পৰা ফটো কেইখনমান উঠি কিনে আৰু চিধা যাওঁ, ঠিক নাই বৰম্ব পাহাৰতো যাব পাৰোঁ, গতিকে চাই থাকক লাষ্টলৈকে। জোচ কেনেকুৱা, জোচ জোচ কেনেকুৱা আকৌ, জোচ বহুত তামাম। এইটো ব্লগাৰ গাইছ, এইটো এটা ব্লগাৰ। আমি ফটো উঠিলোঁ, ইয়াৰ পৰা আমি ডাইৰেক্ট তালৈকে যাওঁ। গতিকে গাইছ এবাৰ ৰয়েল এনফিল্ড চলাম ধান। ইয়াৰ ভিতৰত আগৰ লিংকটো দিছিলোঁ, আগৰ ভিডিঅ'ত লিংক আছে, কিন্তু গাড়ী কিবা স্পিকাৰ মাৰা আৰু চালিছোঁ বাৰ্থডে, তো লিংক ছাবস্ক্ৰাইব কৰি দিব, কালিটোতো দি দিব দে আৰু। মানে গাইছ এতিয়া আমি পুৱামক্কা যোৱা ৰাস্তাটো সোমালোঁ, এইটো মেইন গেট। এতিয়া মই মানে বুলেটত মটো ব্লগ কৰিম, গতিকে চাই থাকক কেনেকুৱা হয় এংকেলটো। গতিকে ওপৰলৈকে যাওঁ, ঠাণ্ডা জেগা ভাল লাগিব, ব'লক আৰু। দেখা আকৌ মটো ব্লগিং ছেটআপত এতিয়া আমি তাৰলৈকে যাম, যাই কেনে তাতে দেখাম আপোনালোকক। এবাৰতো দেখাইছোঁ, আৰু একবাৰ দেখাম আৰু ভালকৈ। আৰু সেইখন বাইক পিছ বাইকেটো লগতো চাইছে ইউটিউবৰ। আৰু এইফালে এইকেইটা আৰু এটা আৰু ল'ৰা এজন আহিব আছে আমাৰ গ্ৰুপৰ, আহাই নাই বৰ্তমানলৈকে, গতিকে আহিলে আৰু আমি একেলগে যাম। গাইজ ফাইনেলি ইয়াতে আহি পালাক, তো ব'লক গাইজ যাওঁ আৰু। দা উঠা। তো গাইজ আমি পুৱামক্কালৈ ৰাওনা হ'লোঁ দিয়ক, তামাম মানুহ আছে আজি। বুলেটত কেনেকুৱা লাগিছে, মানে বুলেট এখন চলাই কিন্তু আৰাম আছে গাইজ, 350খন ক্লাছিক। ইয়াত ডেলিভাৰী ল'ব গৈছিলোঁ আমি, তামোলপুৰৰ হয়, মানে ব্লগ কৰা নহ'ল, সেই হ'ল মানে অলপ প্ৰব্লেম হ'ল, তাৰপিছত আৰু নকৰিলোঁ আৰু। ইয়াত চাগে কিবা হৈছিলে, এতিয়া চাওক ডাইৰেক্ট পুৱামক্কা যোৱা ৰাস্তা, মানে ইয়াতে পূৰা ওখ গাইজ। আহি থাকা। জেগাটো দেখিছেনে গাইজ, একদম চালিয়া আৰু। ভিউটো চাওক গাইজ, পূৰা চালিয়া ভিউ আৰু। মই ইমানখিনি ৰাস্তা ব্লগ কৰা নাই, কাৰণ মই বাইক চলাই আছিলোঁতো, প্ৰব্লেম হৈ যায় মানে হাৱেত 90 স্পীডত ধৰক, মোবাইল চোবাইল যদি আৰু উৰি যায় আৰে হৈছে দে, একাউণ্ট চেকাউণ্ট গোটেই ইয়াতে আছে ডকুমেণ্টছ, চ' সেইকাৰণে কৰা নাই আৰু, ডাইৰেক্ট ইয়াতে সেইকাৰণেই কৰিলোঁ আৰু, গতিকে সেয়ে আৰু। ইয়াতে গাইজ ৰহালে ফাইনেলি সিহঁতে মানে অলপ ফটো চটো উঠোঁ নেকি। ইহঁতো আহি পালে গাইজ, আমি ইয়াতে মানে ইয়াতে অলপ সময় ৰখি কেনে ফটো চটো উঠোঁ ঠাণ্ডাৰ কাৰণে, আৰু এখন চলাই আহিছোঁ গাইজ। ইহঁতো আহিলে এই পূৰা ওপৰলৈকে গাইজ, একদম ওখ জেগা।
মানে গাইছ আমি ইয়াতে ফটো উঠিলোঁ এতিয়া আৰু ক'ৰ ওপৰত যাই আছোঁ মানে এতিয়া গোটেইকেইটা আমাৰ গেং এতিয়া আৰু ওপৰত যাই আমি ভিডিঅ' কৰিম তো মকলৈ যাই কেনে চাওক ভিউ গাইছ ইয়াৰ পৰা আমি ওপৰলৈ যাওঁ চাওক গাইছ ভিউ কি চালিয়া মানে ধৰক যদি অলপ বৰষুণ টাইপ কৰে তেতিয়া আৰু ভাল লাগে মানে আন্ধাৰ কৰিলে বতৰটো সেইবাৰ মই এইখিনি ফটো উঠিছিলোঁ মানে ধৰক সৰু সুৰা বাইক মানে ইয়াতে উঠিব বহুত টান পায় পাৰিলে নুঠেই আৰু মানে গাইজ ভালেখিনি চলি অহা কথা আছিলে মানে লগৰ কেইজন 4খন ধৰক 7খনমান বাইক অহা কথা আছিল কিন্তু নাহিলে কিয় প্ৰব্লেম আছিলে নাহিলে আমি এই 4খন বাইক আৰু আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে আহিলোঁ এনেকৈ মানে ফুৰিব 15 আগষ্টত গতিকে ভাল লাগে এনেকুৱা ক'ত যা গাইছ মানে এইটো মানে গাইছ পুৱা মক্কা ইয়াৰ ওপৰত আছে ইফালে এতিয়া মানে আমি নোসোমাওঁ আমি ডাইৰেক্ট চিধা এইফালে যাম ওপৰত যদি এইটো ভিডিঅ' ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগৰজনৰ লগত শ্বেয়াৰ কৰি দিব দেই বাকীনো আৰু কি ক'ম আৰু সেয়াই আৰু ইয়াৰ পিছত আৰু ৰাস্তা নাই মানে গাড়ী পাৰ্ক কৰিব জেগাই নাই হেলমেটটো এতিয়াই লাগিলে এই লাগি গৈছে এনেকৈ আছে একদম আমি ওপৰত আহি পালোঁ এতিয়া আমি তাতে যাম বুলি ভাবিছোঁ কি হয় ঠিক নাই গাইছ ভালকৈ একদম আমি ইয়াতে আহিলোঁ এতিয়া ইয়াৰ পৰা চাওক গাইছ ভিউ সেইফালে দেখা পাব বতাহ আছে ইয়াতে ইফালে গাইছ পুৰা সেই চাওক পুৰা ওখ জেগা মাথাই ঘূৰি গৈছে ইয়াতে অলপ ৰখি কেনে গাইছ অলপ সেই কৰোঁ তাক এনজয় ইছ পুৰা খাই আছা দোস্ত তই একবাৰ চাই দি এই অলপ ফুল হৈ গ'ল নেকি তোৰ কিবা ওলাই গৈছে দেখোন গোটেই খাই লোৱা দেখামি গোটেইকেইটা মানে গাইছ আমি ইয়াতে ৰিল বনিলোঁ শ্ল' ম' গতিকে যদি চাই হেৰি চাব ইনষ্টাগ্ৰামত চাব নয়ন হাজৰিকা ব্লগছ বুলি আছে এইকেইটা গাইছ আহাই নাই এতিয়াও দুটা এটা ৰাইডাৰ আগত গ'ল আৰু বাকীকেইটা পিছত আছে মানে গাইছ ইহঁতক ৰখি এতিয়াও অহা নাই তাতে বোলে কিবা হৈছে তাকে চাব গৈছে এতিয়াও অহা নাই আমি ৰখিলোঁ ৰিল চিল বনালোঁ ইয়াৰ পিছত আমি কেদাৰ মন্দিৰ নাযাওঁ কি তাকেতো গাইছ তেলটো নাই ৰঙিয়া যাই পালি হ'ল আৰু আজি ৰাতি এইখিনিয়ে সমাপ্ত হ'ব আৰু লাহেকৈ কিন্তু লাষ্টলৈকে চাই থাকিব আৰু কিবা কিবি হ'ব পাৰে সেয়াই আৰু ভিউ চাওক গাইছ প্লেনিঙে হোৱা নাই আমাৰ ক'ত কোনফালে যাওঁ আৰু
তাৰে পৰা আমি আহিলোঁ পুৱামক্কাৰ পৰা ইয়াতে ডাইৰেক্ট, বেলেগত যোৱা নহ'ল, কেদাৰ মন্দিৰত যোৱা নহ'ল, টাইম নিমিলিলে। ইয়াতে আৰু ৰখি কেনে ডিচিজন কৰোঁ আৰু ক'ত যাওঁ, গোটেইকেইটা ইয়াতে আছোঁ। গতিকে সেয়া আৰু ব্লগটো শেষ কৰিবলৈও আৰু টাইম হ'ল, গতিকে লাষ্টলৈকে চাই থাকিব আমি কোনফালেদি যাওঁ আৰু এতিয়া ডিচিজন লওঁ। মানে গাইজ ফাইনেল ডিচিজনটো হ'ল যে আমি ডাইৰেক্ট বাহেতা চাৰিআলি হৈ যাম, মানে ৰঙিয়া। এইফালে 29 কিলোমিটাৰ দেখাই আছে, চাওঁচোন বাৰু কি হয়। গাড়ী চাৰিডাল কথা, এডাল কথাতে এনে দেখাই আছে দিয়কচোন, কমি যাব সেইটো। গতিকে চবফালে চাওঁ কি হয়, যদি নহয় তেনেহ'লে আৰু ফুৰিব লাগিব আমি। গতিকে সেয়াই আৰু মানে মাদানী চলাই আছে এখন বাইক, যোনটো হেজাৰ লাইট জ্বলি আছে। তামাম ভালছি গাইছ, গালি দিব লাগে কমেণ্টত ইয়াক। কমেও 100 মান যে গেছি দে ইয়াতেই, চাওকচোন কেনে চলি আর দেই আর উপায় নাই। ফিউচার গাইস কি চালিয়া 67 73 100 এনে উঠে গাইস। কিন্তু 100 নুঠাও। আইও মানে গাইজ ভিডিঅ'টো শেষ কৰোঁ দিয়ক, কাৰণ কেতিয়া হৈ যাই পাওঁ আমাৰ মানে ঠিক নাই, আৰু অলপ সময় ৰখিমো তাতে। গতিকে সেয়াই আৰু যদি এইটো ভাল পায় তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগৰজনৰ লগত শ্বেয়াৰ কৰিব, আৰু সেয়াই আৰু অতি সোনকালে নিউ ব্লগ আকৌ আহি আছে। গতিকে ষ্টে টিউন, সকলোৱে চাই থাকিব।